আছিল ঠিক কলেজ ছুটি দিয়াৰ। কলেজৰ আগেদি পাৰ হৈ বৰপুখুৰী পাৰত আমি আড্ডা মৰা দিনৰ কথা। এদিন হঠাতে দেখা পালোঁ মৰম লগা মুখৰ এজনী গুলপীয়া চৰাই। তাই কিন্তু দেখাতে মৰম লগা আছিল, ভিতৰি বহুত উৎপতীয়া। পিছত ভাইটি এটা সুধি গম পালোঁ তাই বোলে বৰ খঙাল। এতিয়াহে মোৰ ভয়টো হ'ল। চিনাকি বা এতিয়া কেনেকৈ হওঁ? মনতে ভাবিলোঁ যেনে তেনে হ'লেওতো চিনাকি হ'বই লাগিব। পাছত শুনা পালোঁ তাই বোলে বৰ মৰমীয়াল। তেনেহ'লেতো এতিয়া কথাই নাই। এদিন বহুত সাহস কৰি তাইৰ নম্বৰটো বিচাৰি উলিয়ালোঁ আৰু তাইক মেছেজ কৰিলোঁ। বাপৰে, বৰ বেলেগ এটিটিউডচোন। কথা পাতিব মনেই নকৰে দেখোন। মোৰ খঙে উঠিছিল, কিন্তু কয় ন ভাল পোৱা জানো ইমান সহজতে হয়? তাই ইগন'ৰ কৰাৰ পাছতো মই তাইক মেছেজ দিয়া বন্ধ কৰা নাছিলোঁ। শেষত তাই নিজেই ৰিপ্লাই দিবলৈ বাধ্য হ'ল। কথাও পাতিলোঁ। সঁচাই তাই বৰ মৰমীয়াল। তাইৰ লগত কথা পাতি মোৰ ইমানেই ভাল লাগিল যে তাইৰ লগত এদিন কথা নাপাতিলে মোৰ ভালেই নলগা হ'ল। বিশেষকৈ তাইৰ সেই শিশুসুলভ আচৰণবোৰ দেখিলে মোৰ এনেই ভাল লাগি যায় মনটো। সকলোৰে লগতে মিলি যাব পাৰে তাই। এইবোৰৰ বাবে তাইক আগতকৈ বেছিকৈহে মৰম লগা হ'ল। এদিন তাইক অলপ সাহস কৰি মনৰ কথাখিনি কৈছিলোঁ। তাৰ পাছত আৰু কি উত্তৰ আহিল, নাই মই এইবোৰ ভাল নাপাওঁ, মন নাই এইবোৰ। একেবাৰে হাৰ্টলেছ টাইপত কথাবোৰ ক'লে তাই। হয়তো তাই আগতে কোনোবাই হাৰ্ট কৰিছে, নহ'লেনো কিয় ক'ব এনেকৈ তাই। পাছত তাইক এদিন ভালকৈ বুজালোঁ, কিন্তু বুজালেনো কি হ'ব? তাই মানিয়ে ল'ব নোখোজে এইবোৰ। তাইক আৰু একোৱেই নক'লোঁ। ভাবিলোঁ মই নিজেই কিবা এটা কৰিব লাগিব। আৰু এদিন কলেজত সকলোৰে আগত তাইক ফিল্মি ষ্টাইলত প্ৰপ'জ কৰি দিলোঁ। অলপ লাজ কৰিছিল, সেইটো তাইৰ মুখত ভালকৈ ধৰা পৰিছিল। লাজ আৰু ভয়ত তাইৰ ৰঙা চিঙা পৰি গৈছিল। হয়তো সেইদিনাই তাই অলপ স্পেচিয়েল ফিল কৰিল চাগে। লাহে লাহে তাই মোৰ লগত ভালকৈ কথা পাতিব ধৰিলে। আমাৰ ভালপোৱাৰ আৰম্ভণি হ'ল। সঁচাকৈ প্ৰেম শব্দটো বহুত বেছি এটা ভাল লগা শব্দ। তাইৰ পৰা পোৱা মৰম ভালপোৱাখিনিয়ে মোৰ জীৱনটোৱে সলনি কৰি দিলে। তাই কলেজ নাহিলে মোৰ ভালেই নালাগে। তেনেকৈয়ে আমাৰ ভালপোৱাই 5টা বছৰ অতিক্ৰম কৰিলে। খং অভিমান হাঁহি কান্দোন এইবোৰতো আছেই। আমাৰ তাইৰ কিন্তু খংটো অলপ বেছিয়ে, একেবাৰে নাকতেই থাকে। কিন্তু তাইৰ মৰমে খংবোৰ মুহূৰ্ততে পাহৰাই দিয়ে। আজি প্ৰেমৰ দিন, কিন্তু প্ৰেমৰ বাবে জানো এটা দিনৰ প্ৰয়োজন হয়? প্ৰেম সদায় বিশেষ। তাই যেনেকৈ মোৰ বাবে সদায় বিশেষ। এটাই কম, প্ৰেম সঁচা অন্তৰেৰে কৰক, মন খুলি উৰিব দিয়ক আকাশত উৰা চৰাইৰ দৰে। মোৰ মৰম লগা গুলপীয়া চৰাইজনী, ভালপোৱাবোৰ আজিও একেই আছে তোমাৰ বাবে।
উপহাৰ বুলি তোমাক দিবলৈ মোৰ একোৱে নাই। আছে এগালমান মৰম, কাৰণ তুমি নিজেই মোৰ বাবে এটা উপহাৰ। সদায় এনেকৈয়ে থাকিবা। তুমি দিয়া গোলাপ পাহ আজিও সাঁচি ৰাখিছোঁ। মন গ'লে ডায়েৰীখন মেলি চাওঁ। শব্দৰে শেষ কৰিব জানো পাৰি আমাৰ ভালপোৱাৰ কথা? তোমাক কিমান ভাল পাওঁ নুসুধিবা। শেষত হেপী ভেলেণ্টাইনছ ডে জান।